When we came to Majuli, it was raining a lot, but we made good experiences. How do you say it? The rain didn't stop us from making good experiences. So we walked around the village a lot and met a lot of nice people, got invited, and yeah. It's so different from home, but we really like it. And the kids are really relaxed here and they can run around as they want. And everywhere so nice people. It's really nice, yeah. I feel a little uncomfortable because it's so new for me. I never wear this. I normally don't show up like this. But I think after a few days I will get used to it. Yes, but it feels really good. Yeah, I like the colors. I like bright colors. Yeah, and fast. So I'm really happy, and I would do it again. Yeah, it's really nice. So our experience in Majuli is really nice. We came here for the environment, for the silence, because we have been to Delhi, and Delhi was quite busy and noisy and. ইহত দুজন গিৰিকনে কৰ হয় নাজানো আমেৰিকা না লণ্ডন আফ্ৰিকা নাজানো কিন্তু এটা কথাই ভাল লাগিছে যে বহুত দূৰৰ পৰা যে আমাৰ বিহুটো যে উৎসৱটো যে চাবলৈ আহিছে তাৰ কাৰণে বহুত ভাল লাগিছে মহিলাজনে না নাচিব জানে না পুৰুষজনে বাদ্যযন্ত্ৰটো বজাব জানে নাচিব নাজানিলে যে চেষ্টা কৰিছে তাৰ কাৰণে বহুত ভাল লাগিছে Hello guys, কি হ'ব আশা কৰিছো সকলোৱে ভালে আছে আশা কৰাৰ কাৰণটো হৈছে বিহু বতৰ বিহুটো সকলোৰে মনটো ভালে আছে আৰু মোৰ মনটো ভাল আৰু আপোনালোকৰ সকলোৰে ভাল সেইটো সকলোৱে জানে ओये बुले बिहु आ सक सक की धिनकिती धिन दाओ दाओ ओये बुले बिहु आ सक सक की धिनकिती धिन दाओ दाओ धिनकिती ढोले बाओ ओए ती तोलो पे पाबा এখন এটা মই টিকটকত এটা ভিডিঅ' দেখা পালো কি কম আৰু মানে আপুনি যদি সঁচা অসমীয়া হয় ন আপোনাৰো তেনেকুৱা গাটো মানে মনটো ডাউন হৈ যাব যদি আপুনি সঁচা অসমীয়া হয় ঠিক আছে মই ভিডিঅ' ক্লিপটো ওপৰত দিছো আপোনালোকে ভিডিঅ'টো নিজে চাওক কি মানে কেনেকুৱা অনুভৱ হৈছে আপোনালোকৰ আপুনি কমেন্ট বক্সত ঠিক আছে জনাব আমি বিহু বুলি ক'লে আমাৰ গোটেই গায় নুমে আমাৰ শিয়ৰি উঠে আমি বিহু মানে ক'লে আমাৰ ঢোল পেঁপা গগনা মানে গামোচা তাল এইবিলাক আদি আৰু তাৰ মাজতে এইবিলাক কি কৰে আমাৰ ইমানখিনি বাদ্যযন্ত্ৰ বিহুৰ কিছুমানে এনেকুৱা কৰে কেইটামান ৰাইজৰ হাততালিৰ কাৰণে আৰু কেইটামান ভিউৰ কাৰণে কেইটামান নিজৰ পপুলাৰিটিৰ কাৰণে কি কৰে নিজৰ বাদ্যযন্ত্ৰবোৰ এনেকুৱা উপব্যৱহাৰ কৰে কি কৰিছে এজন মহাশয়ে নিজে চাই লওক এইটো কোনটো সংস্কৃতি দেখিছে কোনটো ফাংচনত কোনটো প্ৰগ্ৰামত কোনটো মানে মাষ্টৰে এনেকে ঢোল বজাবলৈ শিকাইছে হা এইটো আমাৰ এটা বাদ্যযন্ত্ৰ যদি এনেকুৱা যদি অপমান কৰিছে আমাৰ নিজকে অসমীয়া বুলি স্বীকৃতি দিবলৈ মানে লাজ লগা কথা কাৰণ কি আমি বহুতো কিছুমান মানে বহুতো মানে অসমীয়া হয় বহুতো কথা দাঙি ধৰে কিন্তু আৰু কিছুমানে কি কৰে বহুত তল ৰাখে এইটো কি ক'ব বিচাৰিছে এইজন মহাপুৰুষজনে ভৰিৰ গছকি এইটো কোনটো মানে কি ক'ত দেখিছে ভৰিৰ গছকিনে ঢোল বজোৱা নাপায় এইবিলাক হা মানে কি ক'ম আৰু ইয়াক ক'ব লগা ভাষা নাই ইয়াক এটা কাৰণ বেলেগ ব্যৱস্থা ল'ব লগা হৈছিল কাৰণ কিয় ইয়াক মানে কি ক'ম আৰু
মানে আমাৰ যিটো মানে সাংস্কৃতিক অসমীয়া সাংস্কৃতিক এইটো মানে বাদ্যযন্ত্ৰবোৰ যেনেকুৱা মানে অপমান কৰিছে আৰে বাবা আপোনাৰ ঢোলতাল বজাব গৈছে বজাওক হাত আছে হাত দুখন দি বজাওক কিহৰ ভৰি দিয়ে আৰু এইখন কি মানে দুখন হাত দিছে আপোনাক আপুনি টেলেণ্ট দেখাইছে ভাল কথা ভাল লাগিছে বা আপোনাৰ বহুত এটা প্ৰতিভা এটা বেলেগ টেলেণ্টটো দেখাইছে কিন্তু এইটো কোনো ধৰণৰ টেলেণ্ট নহয় এইটো এটা জধামূৰ্খৰ কাম হয় ঠিক আছে কিন্তু আপোনাক ধুনীয়াকৈ হাত দুখন দিছে হাত দুখন দি কৰক মানে যিটো কামত যিটো ইউজ কৰিব লাগে সেইটো কৰক এইটো আচলতে বহুত ডাঙৰ ভুল কৰিছে ই মানে কি কম এতিয়া এইটো এইবিলাক কিছুমানে এইবিলাকৰ ওপৰত চকু নপৰে এতিয়া কিছুমানে এতিয়া বহুত কিবা কাৰণে কিবা ক'ব তো তাৰ কাৰণে এইবিলাক চকুত নপৰে সিহঁতৰ তো হেল্ল' গাইজ বন্ধুসকল তো আজি হাজব্যান্ড মারা গেছে হঠাৎ করে রোড অ্যাক্সিডেন্টে মারা যায় কোনো সহৃদয়বান ব্যক্তি যদি থেকে থাকেন তাকে বিয়ে করবেন তাহলে এই বাচ্চাটাকে দায়িত্ব নেবেন তাহলে এমন কোনো ছেলে থাকলে আমি তার কাছে বিয়ে দিয়ে দিব আজি ভিডিওতে ইমান তার নামে একটা বাড়ি আছে যে দেখতে পাচ্ছেন একটা বাড়ি এই বাড়িটা হচ্ছে তার নামে একটা সেগুন বাগান আছে তার নামে যদি ৰহা মোৰ মানে কিবা হেৰি কি কইতো মানে মোৰ এটা বিহু এটা অফাৰ আহিছে হা কেউ যোগাযোগ করতে চান তাহলে আমি একটা নাম্বার দিয়ে দিচ্ছি 01553 এই নাম্বার যোগাযোগ আকৌ লগ পাম তো আকৌ লগ পাম আৰু যদি আপোনালোকে যদি আকৌ চাব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰক হা মই আহিছোঁ হা মোৰ এটা অফাৰ আহিছে হা ঠিক আছে আপোনালোকে নতুন মই আহিছোঁ দেই আহিছোঁ মোৰ এটা তাৰমানে বিহু এটা নতুন এটা বিহু অফাৰ বাই বাই